হাই এভৰিৱান, গুড ইভিনিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। এয়া এতিয়া অকণমান ওলাই ল'লোঁ। বিয়া এখন আছে, তুলনি বিয়া, তালৈকে যাব ওলাইছোঁ এয়া। আৰু ঠিক আছে তেন্তে মই বিয়াৰ পৰা আহি লওঁগৈ, আকৌ আপোনালোকক লগ পাই আছোঁ। বিয়াত যি দেখুৱাব পাৰোঁ দেখুৱাম আপোনালোকক, আৰু কইনাকো যদি দেখুৱাব পাৰোঁ দেখুৱাম বাৰু। ঠিক আছে তেন্তে গৈ আহি লওঁ, চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আমি আহি পাই গ'লোহি বিয়াঘৰ, কিন্তু বৌহঁত আহি পোৱাহি নাই, সেইবাবে ৰখি দিছোঁ। এয়া কেনেকুৱা লাগিছে ৰৈ? কৈ দিয়া। ভাল লাগিছে। কফি আৰু পকৰি আহিয়ে দিছে এয়া। এজনী আমাৰ মৰম লগা কইনা, আৰু এয়া হৈছে কইনা মাক। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম ৰেচিমা পাই। আমি বিয়া খাই ঘৰ পালোহি, এয়া ঘৰ সোমাইছোহি আৰু। বিয়া খাই ভালেই লাগিলে। কেনেকুৱা লাগিলে কৈ দিয়া? বিয়া খাই ভাল লাগিলে, মজা বনাইছে। মজা বনাইছে হেনো, ভাল লাগিলে গৈ। আৰু ঠিক আছে তেনে মই ফ্ৰেছ হৈ লওঁ, আকৌ আপোনালোকক লগ পাইছোঁ বাৰু পাছত। আকৌ ল'ৰাকো আনিবগৈ লাগিব, মাহঁতৰ ঘৰত আছে, সি শুই আছে। আহোঁতে সোমাইছিলোঁ বাৰু, সি মানে শুই থকাৰ কাৰণে তাক নজগালোঁ আৰু নানিলোঁ। এতিয়া হয়তো উঠিব পাৰে, ভাবিলোঁ ভিডিঅ'টো মই কৈ লওঁ আপোনালোকক আহিলোঁ বুলি। ঠিক আছে তেন্তে চাই থাকিব ভিডিঅ'টো। হাই এভৰিৱান, কি কৰিছে সকলোৱে? মই এতিয়া এয়া বৌহঁতৰ ফুলত পানী দিবলৈ আহিছোঁ। পানী দিয়া ষ্টাৰ্ট কৰিলে বাৰু, এয়া মানুহজনে দি আছে। বৌহঁত নাইকিয়া, মানে বৌহঁত ফুৰিবলৈ গৈছে গুৱাহাটীলৈ। ফুলৰ দায়িত্ব আমাক দি থৈ গৈছে, সেইবাবে ভাবিলোঁ ফুলত এতিয়া পানী দিওঁ আৰু আপোনালোককো দেখুৱাওঁ। সদায় দিয়া হয় বাৰু, ভাবিলোঁ আজি আপোনালোককো দেখুৱাই দিওঁ অকণ অকণ। কেতিয়াবা বাৰু আপোনালোকক মই দেখুৱাম বাৰু। বৌ ইমান ধুনীয়াকৈ ফুল ৰুই থৈছে। কি ফুল ৰুই থৈছে বাৰু বৌ আহিলে আপোনালোকক দেখুৱাম। বৌৱে আপোনালোকক কৈ দিব। ঠিক আছে তেন্তে এতিয়া মই ফুলত পানী দিওঁ, আপোনালোকে চাব।
ল'ৰাই গাড়ী চলাব পৰা হ'লে এয়া চব গাড়ী চলাইছে চলোৱা গাড়ী চলোৱা গাড়ী চলোৱা বাবা বাবা গাড়ী চলাইছা নি তুমি গাড়ী চলাইছা নি তুমি পিপিত চলাইছা নি এইফালে চাই দিয়া পিপিত চলাইছা নি পিপিত চলাইছা চুমাটা দি দিয়া বাবা আইও চলোৱা বা এয়া এতিয়া মই ৰাতি সাজৰ বাবে বন্ধাকবি ভাজি বনাই আছোঁ আৰু মাহঁতো আছে আজি ইয়াতে ভাত খাই যাব এতিয়া এয়া মাছ পাপাই আহোঁতে লৈ আহিলে আৰু এইফালে আছে মাছৰ কণী আৰু পেটু এয়া ভাত দি পেটু ভাজি বনাই আছে আৰু পেটু ভাজিকণ ভণ্টিয়ে বনাইছে এয়া ভাত বনাই আজৰি হ'লোঁ আৰু আজি মাছ ফ্ৰাই কৰাহে হ'ল মানে পাপায়ে মাছ ফ্ৰাই খাম বুলিয়ে ক'লে জোল কৰা নহ'ল সেইবাবে এয়া আমাৰ ৰাতি সাজ ৰেডি হৈ গ'ল এইফালে আছে বন্ধাকবি ভাজি মাছ ফ্ৰাই পেটু ভাজি ভাত দি আৰু ফুলকবি ফ্ৰেঞ্চবিন আৰু বাদাম দি ভাজি ঠিক আছে তেন্তে খাই লওঁ হাই গাইজ সকলোৱে ভাত পানী খালেনে বাৰু আমি খালোঁ আৰু মা পাপাহঁতেও ভাত পানী খাই ঘৰলৈ গ'ল আৰু আজি এই ভিডিঅ'টো মই ইমানতেই শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই ঠিক আছে তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে গুড নাইট